তুমি হব খুজিছা মহাশক্তিমান। কৰা দাদা, কৰা শিৰচ্ছেদ মোক। যুৱৰাজ, আছে আছে এটি উপায় আছে। দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তানে যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব, এটি তুলি দি মই তোমাৰ হাতত হত্যা কৰি সিহঁতক হবা তুমি নিষ্কন্ত, হবা তুমি পৃথিৱীৰ কোনগৰাকীয়ে মাতৃয়ে বাৰু নিজ সন্তানক মৃত্যু মুখলৈ ঠেলি দিব পাৰিব? ভালদৰে ভাবি চোৱা বসুদেৱ, পাৰিবনে পালিব এই আজ্ঞা সঁচাকৈ? পাৰিবানে বিসৰ্জিব তুমি সন্তানৰ অপত্য স্নেহ? যদি পাৰা দিব পাৰো মই দৈৱকীৰ প্ৰাণ ঘূৰাই। যুৱৰাজ, প্ৰাণ ধনে প্ৰতীক্ষা কৰিম পালন, সাক্ষী কৰি স্বৰ্গ মধ্য পাতাল আৰু এই অৰ্ধাংগিনী দৈৱকীক তোমাক কথা দিলো। এই আজ্ঞাৰ মই কৰিম পালন, এই আজ্ঞাৰ মই কৰিম পালন। বেশ বেশ বসুদেৱ, কালকেতু যুৱৰাজ, লৈ যোৱা বসুদেৱ আৰু দৈৱকী কৰা বন্দী।